যে বগা পিয়াজটো দে এই ধৰণৰ মানে তাত আমাৰ কলেজ অথৰিটিয়ে হওক আমাৰ ফেকাল্টিছসকলে হওক আমাৰ যেতিয়া সেই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব এটা ইণ্টাৰেক্টিভ বা ইফেক্টিভ ৰিলেশ্যনশ্বিপ এটা হ'ব ইণ্টাৰেকশ্যনটো খুব ভাল হ'ব তেওঁলোকৰ লগত মই ভাবোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মেণ্টৰিং কৰিবৰ কাৰণে এটা ভাল মেণ্টৰিং স্ক'প এটা দিব এই কৰ্চটোৱে গতিকে সেই আমি তিনিটা আমি মিছন এণ্ড ভিজন ৰাখিছোঁ এটা হ'ল মাল্টি ডিচিপ্লিন একাডেমিক চিষ্টেমৰ লগত মাল্টি লেংগুৱেজিজমটো আমি কেনেকৈ আগবঢ়াই লৈ যাওঁ আৰু ছেকেণ্ডটো যিহেতু আমাৰ টাৰ্গেট গ্ৰুপটো ষ্টুডেণ্টছ হয় ষ্টুডেণ্টছসকলক বেনিফিট হ'ব পৰাকৈ আমি তেওঁলোকৰ হায়াৰ এডুকেশ্যনত আমি কেনেকৈ হেল্প কৰিব পাৰোঁ আৰু থাৰ্ড আমাৰ মিছনটো হৈছে যে কলেজ অথৰিটি এডমিনিষ্ট্ৰেটৰ্ছ এণ্ড ফেকাল্টিছ তেখেতসকলে এই কৰ্চটোৰ জৰিয়তে বড়ো লেংগুৱেজটো শিকাৰ পিছত খুব এটা ইফেক্টিভ মেণ্টৰিং আৰু গুড গাইডেন্স আৰু এটা খুব ক্ল'জ ইণ্টাৰেকশ্যন এটা স্ক'প এই কৰ্চটোৱে সকলোকে দিব আৰু বড়ো ভাষাৰ মূল কথাটো হৈছে যে ইয়াৰ অৰিজিনটো চিনিয়ৰ টিবেটিয়ান লেংগুৱেজ ফেমিলিৰ পৰা আহিছে আৰু সেইকাৰণে এইটো মূলকৈ এটা ধ্বনি প্ৰধান ভাষা হয় এটা টনেল লেংগুৱেজ হয় আৰু টনৰ ওপৰত বেছ কৰি পেলাই বেলেগ বেলেগ কথা হয় এতিয়া অসমীয়া ভাষাটোৰ খোৱা কথা কলে আমি ভাত হ'লেও খাওঁ বিৰি হ'লেও খাওঁ পানী হ'লেও খাওঁ আমি চব কিবা কিবি কিন্তু বড়োত একদম কমপ্লিট বেলেগ বেলেগ হয় পানী হ'লে লোনাই এইটো হ'লে চুবনাই এইটো হ'লে জানাই এটা চব বেলেগ বেলেগ হয় মানে তো সেই এটা ডিফাৰেঞ্চবিলাক আছে কিছুমান আমি সেইটো আমি পিছত হেৰি কৰিম অসমীয়াটো আছে নাইকিয়া সেইটো এতিয়া হেৰি হৈ গৈছে প্ৰপাৰ তাৰপিছত এৰিয়া অফ স্পকেন আমাৰ কোন কোন এৰিয়াত বড়ো ভাষাটো চলে অসম ৱেষ্ট বেংগল মেঘালয় অৰুণাচল ত্ৰিপুৰা নাগালেণ্ড আৰু ইয়াৰ উপৰিও বাংলাদেশ আৰু নেপালতো আছে তাতো আমাৰ এই বড়ো ভাষাটোৰ স্পীকাৰ্ছ আছে এই লেংগুৱেজটোৰ অসম চৰকাৰৰ ৰেকৰ্ড মতে 15 লাখ মানুহে এই কথাটো কয় কিন্তু নন গভৰ্ণমেণ্ট চৰ্চে ইয়াত 25 লাখ হ'ব বুলি কৈ আছে তাৰপিছত ৰিচেণ্টলি এই লেংগুৱেজটো কেনেকৈ পপুলাৰাইজ কৰা হৈছে অৱশ্যে ইয়াত মই নিজৰ এটা ইনিচিয়েটিভ লৈ আছোঁ বড়ো সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে ৰিচেণ্টলি আপাৰ আছামৰ যিমান ট্ৰাইবেল গ্ৰুপৰ মানুহ আছে তেওঁলোকে বড়ো ভাষাটোকে শিকিবলৈ মানে আগ্ৰহ প্ৰকাশ কৰিছে মূলত এতিয়া সোণোৱাল কছাৰীসকলে বড়ো ভাষাটো শিকি আছে আৰু মই তেওঁলোকৰ লগত ফিল্ড ষ্টাডি কৰি গৈ গম পালোঁ কাৰণ লোকেল ডাইলেক্টটো একদম আমাৰ লগত 60% মিলি এতিয়া মই এনকাৰেজ কৰি আছোঁ আপোনালোকে হেৰিটো গ্ৰন্থ হিচাপে সেইখিনি প্ৰকাশ কৰক আৰু যিমান ৱৰ্ড লাগে লোন ৱৰ্ড আমাৰ বড়োৰ পৰা লৈ লওক বুলি মই এনঅ'চি দিয়ে যিহেতু আমাৰ তেতিয়া আমাৰ ক্ল'জাৰ এটা হেৰি হয় আৰু ইতিমধ্যে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ লগত আমাৰ বড়ো সাহিত্য সভাৰ এমঅ এটা হৈছে আৰু আমি তাত 10টা লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খুলিছোঁ আমাৰ টিচাৰসকলে তাত পঢ়াই আছে চেলেৰি মই নিজে পে'মেণ্ট কৰি আছোঁ অন বিহাফ অফ বড়ো সাহিত্য সভা তাৰপিছত বৰাক ভেলীত থকা বৰ্মন কছাৰীসকল আৰু ত্ৰিপুৰীসকলে এতিয়া বড়ো ভাষা শিকিছে তাতো আমি লেংগুৱেজ এনেকুৱা লাৰ্ণিং চেণ্টাৰ খুলিছোঁ আৰু সেইখিনি মই ছেকেণ্ড ফেজত মই কৈ আছোঁ কেনেকৈ আমি কৰিম তাৰপিছত প্ৰেজেণ্টলি ষ্টেটাছ অফ দি লেংগুৱেজ এই লেংগুৱেজৰ ষ্টেটাছটো মই আৰম্ভণিতে কৈছোঁ যে BTCৰ এতিয়া BTR হ'ল BTR অফিচিয়েল লেংগুৱেজ অসম চৰকাৰৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ভাৰত সংবিধানৰ 8ম অনুসূচিত অন্তৰ্ভুক্ত এটা চিডিউল লেংগুৱেজ আৰু তাৰোপৰি 4খন বিশ্ববিদ্যালয় এতিয়া পষ্ট গ্ৰেজুৱেট কৰ্চ চলি আছে গুৱাহাটী বড়োলেণ্ড ডিব্ৰুগড় আৰু কটন ইউনিভাৰ্চিটি আৰু APSC আৰু UPSCৰ অপশ্যনেল এটা ৰিজনেল লেংগুৱেজ হয় তাৰপিছত প্ৰগ্ৰেশ্যনটো মই ইয়াত দেখুৱাই আছোঁ ইয়াৰ ফিউচাৰ পাৰ্সপেক্টিভ আপোনালোকে ইয়াত দেখিছে একৰ্ডিং টু দি পপুলেশ্যন সেন্সাছ আৰু লিংগুইষ্টিক সাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপৰ্ট মতে 1991 সেন্সাছত অনলি 12 লাখ আছিল নাম্বাৰ অফ স্পিকাৰ্ছ তাৰ 10 বছৰৰ পিছত সেইটো 2001ত 13.5 লাখ হ'ল 13,50,000 সামথিং তাৰ 10 বছৰৰ পিছত 2011ত 14,82,000 আৰু বাকি 2021ৰ সেন্সাছ ৰিপৰ্ট আহিব বাকি আছে কিন্তু এই ৰিপৰ্টটো যদি অসমীয়া ভাষাৰ ক্ষেত্ৰত দেখা যায় বা অন্য ভাষাত
number of speakers has been decreasing. It is decreasing হৈ আছে, কমি আহি আছে লাহে লাহে। কিন্তু আনফৰ্চুনেটলি আকৌ এই লেংগুৱেজটো, বড়ো লেংগুৱেজটো number of speakers has been increasing. And popularization is continuously going on. এতিয়া সোনোৱাল সকলে আৰম্ভ কৰিছে, ত্ৰিপুৰী সকলে, কোকবৰক সকলে আৰম্ভ কৰিছে। গতিকে এই ধৰণে ইয়াত এটা ৰিচেণ্ট পপুলাৰাইজেশ্যন হৈ আছে আৰু আহি থকা হয়তো ৰিপৰ্টত ইয়াৰ এটা প্ৰগ্ৰেছ ৰিপৰ্ট এটা আহিব। তাৰপিছত what makes easy to learn Boro? Boro ভাষাটো কোনখিনি মানে দিশে আমাক সহজ কৰি তুলিব। প্ৰথম কথাটো হ'ল বড়ো ভাষাত বহুত বেছি পৰিমাণৰ অসমীয়া, বেংগলী আৰু হিন্দী, ইংলিছৰ এতিয়া লোন ৱৰ্ড আহিব। আগতে নাছিলে, কিন্তু এটা লেংগুৱেজক যেতিয়া বিভিন্ন দিলে এতিয়া কি হ'ব? কিন্তু ইণ্টাৰেষ্টিংলি BTC দিয়াৰ পিছতহে বড়োবিলাকে অসমীয়া বেছিকৈ ব্যৱহাৰ কৰিব আৰম্ভ কৰিলে, শিকিব আৰম্ভ কৰিলে। কাৰণ তেওঁলোকে তাৰ আগলৈকে সদায় মানে সুখক গোষ্ঠীত আছিলে, এতিয়া শাসক, they becomes ruler, আৰু ৰুলাৰ হোৱাৰ লগে লগে বিভিন্ন জাতি জনগোষ্ঠীক ইনক্লুচিভলি লিড কৰিবলগীয়া হ'ল আৰু তেতিয়া অসমীয়াটো কমন লেংগুৱেজ হিচাপে একচেপ্ট। এতিয়া কোকৰাঝাৰৰ মানুহে মানে আমি যেনেকৈ ইংলিছ ক'ব পাৰিলে উই ফিল প্ৰিভিলেজ, ইংৰাজী ক'ব জানো মই। এতিয়া কোকৰাঝাৰ বা বড়োলেণ্ডৰ মানুহবিলাকে সিহঁতে অসমীয়া ক'ব জানিলে প্ৰিভিলেজ ফিল কৰে, আমি অসমীয়া ক'ব জানো। মই এবাৰ কোকৰাঝাৰৰ ভিতৰত কামত কৰিলোঁ, ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মচাৰী যেতিয়া পাইছিলে, ছাৰৰ কামত গৈ পেলাই দেখিছোঁ তাতে ল'ৰাবিলাকে কালঘৰত থিয় হৈ অসমীয়াত কথা পাতি আছে। আৰু সিহঁতে দে আৰ ফিলিং ভেৰি প্ৰিভিলেজ, সিহঁতে মানে এনেকুৱা এটা প্ৰিভিলেজ ফিল কৰিছে, আমি অসমীয়াত কৈ আছোঁ, সিহঁতক ফিল কৰি আছোঁ আমি অসমীয়া জানো। এই ধৰণে মানে লেংগুৱেজে ভাইচ ভাৰ্চাভাৱে পপুলাৰ হৈছে। আৰু সেইকাৰণে এতিয়া মই এক্সাম্পল দিছোঁ দুটামান। আমাৰ এতিয়া কিনচিপ টাৰ্ম কিছুমান আছে, সম্পৰ্ক আই, অসমীয়াটো আই কয়, আমি বড়োটো আই বুলি কওঁ, মা, মাতক আমি বাংলাত মাই বুলি কয় নেকি, নে মাই বুলি কয়, সেইটো। তো তাৰপিছত আমাই, অসমীয়াত মামাই, মমাই। গতিকে সেইটো যদি আমি অকণমান সেইটো ধুনীয়াকৈ পলিচ কৰি পেলাই আমি লৈ লওঁ, এইটো চিমিলাৰ। আদা, বড়ো ভাষা, অসমীয়াত দাদা, দাদাজনক দাদা, আমি আদা বুলি কওঁ। আৰু দা, মানে অ' আৰু দ ডিফাৰেঞ্চ। গতিকে এই ধৰণৰ কথাবিলাক যদি আমি অকণমান কৰি লওঁ, এতিয়া নাঙল, নাংগল, বড়ো ভাষাত নাংগল বুলি ক'লোঁ আমি, অসমীয়াত নাঙল, চিম্পল। বড়োত খামখাল বুলি ক'লোঁ, অসমীয়াত কঁঠাল। এই ধৰণে কমন ভকেবুলাৰিজখিনি যদি আমি উলিয়াই লওঁ, তেতিয়াহ'লে আমি একদম ইজিলি আমি সেই কথাখিনি আমি শিকিব পাৰিম, ইণ্টাৰেষ্টিং। গতিকে নতুন লেংগুৱেজ এটা শিকিবৰ কাৰণে আমি সুবিধা পাম। তাৰপিছত বড়ো ভাষাটো শিকাৰ পিছত আপোনালোকৰ কি ফাইদা হ'ব পাৰে, এডভান্টেজ কি থাকিব পাৰে? তো বড়ো ভাষাটো শিকাৰ পিছত এইটোৱে এটা হ'ব যে বড়ো ভাষাৰ কেইবাটাও ছিষ্টাৰ লেংগুৱেজ আছে অসমত আৰু নৰ্থ ইষ্টত। ডিমাচা, আমি একদম ডাইৰেক্ট কথা পাতিম। যেনে অসমীয়া ভাষাটো জানিলে বাংলা নতুনকৈ শিকিব নালাগে। বাংলা নহ'ব পাৰে, কিন্তু কথা পাতি থাকিব পাৰে। আমি কলকাতাত এবাৰ গৈ কওঁতে কৈছে বাংলা কৈছে, কিন্তু এইটো বাংলা নোহোৱা নাই, তথাপিও কৈছোঁ। তো তাৰপিছত গাৰোসকলৰ লগত আমি ডাইৰেক্ট কথা পাতিম, বড়ো এণ্ড গাৰো উই কেন টক। তাৰপিছত কাছাৰৰ যিসকল বৰ্মন কছাৰী আছে বৰাক ভেলীত, সেই বৰ্মন কছাৰীসকলৰ লগত ডাইৰেক্ট আমি কথা পাতি থাকোঁ। আমাৰতো তেওঁলোকে বুজি থাকে, তেওঁলোকে কোৱাটো আমি বুজি থাকোঁ। আমি কিন্তু সেইটো ক'ব নোৱাৰোঁ, আমি নকওঁ, কাৰণ আমাৰ চৰ্চা নাই সেই কথাটো। আমি যোৱা বছৰ আমাৰ ছিক্স ছেমিষ্টাৰ ষ্টুডেণ্টসকলৰ কাম কৰি গৈছিলোঁ। তাৰপিছত কোকবৰক, ত্ৰিপুৰাৰ কোকবৰক একদম চেম আমাৰ বড়োৰ লগত মিলি যায়, আমি ক'ব পাৰোঁ। বাংলাদেশৰ ত্ৰিপুৰী আৰু নেপালৰ মেচেসকলৰ লগতো একদম ইমান বড়ো লেংগুৱেজে হয়, আচলতে খালি মেচে বুলি কয়। আৰু এতিয়া মই কথা এটা মনত পৰিছে, আমাৰ প্ৰিন্সিপাল ছাৰে খুব ভাল এটা ছাজেশ্যন দিছে যে অনলাইন মোডত আমাৰ কৰ্চটো কৰিব লাগে। অ'কে, আমি কৰিম। আৰু অনলাইন মোডত কৰাৰ লগে লগে আমি আমাৰ অনলাইন কৰ্চটোৰ টিচাৰ হিচাপে আমি এব্ৰডৰ পৰা মানুহ পাওঁ। বাংলাদেশ ইউনিভাৰ্চিটিত মোৰ এজন বন্ধু আছে, প্ৰফেচৰ মথুৰা ত্ৰিপুৰী বুলি, তেওঁ বড়োত কয়, আমি অনলাইনত শিকিব পাৰিম তেওঁৰ পৰা। তাৰপিছত জাপানৰ নিমাচাকা ইউনিভাৰ্চিটিত কাজুইকি কিৰি বুলি এজন প্ৰফেচৰ আছে, তেওঁ এছিয়ান ষ্টাডিজৰ ওপৰত তেওঁৰ ডিপাৰ্টমেণ্টটো হয়। তেওঁ বড়ো ভাষাৰ ডিক্সনাৰী লিখিছে আৰু মোৰ লগত মাজে মাজে কথা হয়। উই টক ইন আৱাৰ বড়ো লেংগুৱেজ।
গতিকে তেওঁক আমি আমাৰ টিচাৰ হিচাপে পাই যাম তাৰপিছত ডেনমাৰ্কৰ কপেনহেগেন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ পিটাৰ বি এণ্ডাৰছন আছে হি কেন অলছো টক ইন বড়ো ইণ্টাৰেষ্টিং আমি তেওঁলোকক আমি আমাৰ কলেজৰ আমাৰ এই কোৰ্চটোৰ তেতিয়া আমি অনলাইনত টিচাৰ হিচাপে আমি পাই যাম গতিকে আমি সেইটো এটা এব্ৰড লিংক কৰিবলৈ পাৰিম মোৰ মনত কিন্তু ইয়াত কনচেপ্টত সেই কথাটো অহা নাছিলে আজি ছাৰে এটা মানে যিটো ছাজেশ্যন দিলে সেই ছাজেশ্যনটোৱে মোৰ এতিয়া ষ্ট্ৰাইক কৰি আছে আৰু ইন ফিউচাৰ উইদিন দ্য শ্বৰ্ট টাইম উই কেন ডু ইট আমি সেইটো কৰিব পাৰিম তাৰপিছত কি পইণ্টছ অফ দি কোৰ্চ আমাৰ কোৰ্চৰ কি কি হ'ব আমি প্ৰথমে লেংগুৱেজ স্কিল এণ্ড লাৰ্ণিং থিয়ৰিজ ইয়াৰ ওপৰত এটা আমি ডিছকাশ্যন কৰিম যিহেতু আমাৰ 3 মান্থ কোৰ্চ হ'ব যদিও ছাৰে কৈছে ডাইৰেক্ট হিট কৰিবলৈ কৈছে আমি ফাৰ্ষ্ট 3-4টামান ক্লাছ কৰিম আমি অলপ ক্লাছ এটা কৰিম তো হিয়াৰ উইল গো থ্ৰু দ্য ডিফাৰেণ্ট স্কিলছ টু লাৰ্ণ এ নিউ লেংগুৱেজ এটা নতুন ভাষা কেনেকৈ শিকিব লাগে আৰু তাৰ বেচিক স্কিলটো কি কি হ'ব লাগে আমি ফাৰ্ষ্ট 2টা বা 3টা ক্লাছত আমি সেইটো ডিছকাছ কৰিম তাৰপিছত বড়ো লেংগুৱেজৰ নেচাৰ এণ্ড ষ্ট্ৰাকচাৰ আমি ইয়াত ৱৰ্ডটো টনেল ডিফাৰেঞ্চৰ কেনেকুৱা হয় ৱৰ্ড ফৰ্মটো কেনেকুৱা হয় নেচাৰ চেণ্টেন্স ফ্ৰেমিং প্ৰনাউন্সিয়েশ্যন ইয়াত অলপ আমি বেছিক কথাখিনি জানি লওঁ তাৰপিছত কনভাৰচেশ্যন এণ্ড ইউজ অফ মাল্টিমিডিয়া আমি মাল্টিমিডিয়াটো ইয়াত ব্যৱহাৰ কৰিম আমি অডিঅ' ভিজুৱেল আমি এটা হেৰি কৰোঁ গান যেনেকৈ আলাৰীয়ে গান গালে আৰু ভিডিঅ' কেইটামান আমাৰ কনভাৰচেশ্যন আমি কৰিম তাৰপিছত আমি প্ৰেক্টিকেলি হাউ টু টক হাউ কনভাৰচেশ্যন কেনেকৈ ষ্টাৰ্ট কৰে সেইটো আমি ফাইনেল ফেজত আমি সেইটো ষ্টাৰ্ট কৰিম গতিকে আমি এসপ্তাহ ক্লাছ কৰাৰ পিছতে আমি সেইটো ষ্টেজলৈ যাব পাৰিম আৰু মই আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ আমাৰ এই কোৰ্চটোত 2টা সংস্থাই হেল্প কৰিব আমাক আজি মই আচলতে চিফ গেষ্ট হিচাপে মই আন এজনক প্ৰপ'জ কৰিছিলোঁ কিন্তু তেওঁ মাইচুৰত আছে আহি নাপাব সেইকাৰণে মই সেইটো পিছত নকৰিলোঁ ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজেছ বুলি এটা ইনষ্টিটিউট আছে CIML ইয়াৰ হেড অফিচ বেংগলোৰ মাইচুৰ আৰু তাৰ ৰিজনেল চেণ্টাৰ এটা গুৱাহাটীত আছে আৰু গুৱাহাটী ৰিজনেল চেণ্টাৰৰ যিজন ডাইৰেক্টৰ ইনচাৰ্জ মোৰ বন্ধু হয় তেওঁ কৈছিলোঁ তেওঁ আহিব পৰা নাই কিন্তু তেওঁলোকে আমাক ছাপৰ্ট TLM দিব আমাক আৰু তাৰোপৰি 2-এটা লেকচাৰ তেওঁলোকৰ ফেকাল্টিছসকলৰ পৰা দিয়াই দিব গতিকে ৰিজনেল চেণ্টাৰ গুৱাহাটীত যিটো আছে সেইটোৱে আমাক হেল্প কৰিব আৰু কোকৰাঝাৰত CIT আছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি CIT প্ৰফেচৰ বিহু ব্ৰহ্মৰ লগত মই কথা পাতিছোঁ তেওঁ আমাক অডিঅ' ভিজুৱেল কিছুমান এইডছ দিব এই কাৰ্টুনবিলাক এতিয়া বনাই আছে আৰু মই ছাৰক মাজতে এবাৰ দেখাইছিলোঁ যে কনভাৰচেশ্যন নমি মুঙামা হোৱাট ইজ ইয়ৰ নেম হেল্ল' গুড মৰ্ণিং হাউ আৰ ইউ সেইটো তেওঁলোকে ভিডিঅ' বনাই আছে অডিঅ' ভিজুৱেল দুইটাই গতিকে তাৰো কিছু আমি TLM আমি তেওঁলোকৰ পৰা পাওঁ গতিকে আমাৰ 2টা সংস্থাই আমাক হেল্প কৰিম বুলি অলৰেডি প্ৰমিছ কৰিছে আমি খালি এমঅ এখন কৰিব লাগিব তাৰ কাৰণে আমি সময় পোৱা নাই এতিয়া আৰু BDL পুৰা ইলেকশ্যনৰ তাৰপিছত আমাৰ ৰেফাৰেন্স বুকছ এইখিনি হ'ব বড়ো ভাষা শিকোৱা হওক বড়ো ৰাও চেলনি হৈ মই 25খন লৈ আহিছোঁ ষ্টুডেণ্টছৰ কাৰণে ফাৰ্ষ্ট আমি চবকে এখন দি দিম বড়ো ৰাও বুলি গুটি কৰা বড়ো ভাষাৰ প্ৰাথমিক পাঠ আৰু যিসকলে হিন্দী ভাষী তেওঁলোকৰ কাৰণে কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয়ৰ পৰা বনোৱা হিন্দী বড়ো বাৰ্তালাপ সেই পুথিখন আমি তেওঁলোকক দি দিওঁ সেইটো এটা ইজি হৈ যাব তাৰোপৰি আমি যদি আৰু অলপ বেছিকৈ শিকিব বিচাৰোঁ তেতিয়াহ'লে এইখিনি কিতাপ গ্ৰন্থই আমাক হেল্প কৰিব বুকছ এণ্ড লেক্সিকোগ্ৰাফী বড়ো অসমীয়া অভিধান অসম প্ৰকাশন পৰিষদৰ এংলো বড়ো ডিক্সনাৰী বড়ো সাহিত্য সভাৰ ডিক্সনাৰী তাৰপিছত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ডিছক্ৰিটিভ এনালাইচিছ অফ বড়ো লেংগুৱেজ ইয়াত মানে বহুত ভকেবুলাৰিজ কমন ভকেবুলাৰিজ কিছুমান দিয়া আছে যিখিনি আমাক হেল্প কৰিব পাৰে গতিকে এইখিনি কথা ক'লোঁ আৰু চাওঁ মই আৰু ক'ৰ পৰা আৰু অলপ হেল্প বিচাৰিব পাৰোঁ আৰু এটা গতিত কোৱা নাছিলোঁ আজি কওঁ ছাৰে ক'লে যেতিয়া মোৰ ছাৰৰ পৰা মই কিছুমান ইনফৰমেশ্যন ডাইৰেক্ট ল'ব আপোনালোকে হয়তো বহুতে নাজানে এই ইয়াতে আৰ্মিৰ এটা লেংগুৱেজ স্কুল এখন আছে খুব চিক্ৰেট হৈ গ'ল চবকে নকয় ময়ো তাত পঢ়াওঁ মাজে মাজে বড়োটো কিন্তু মই কাকো নকওঁ এই কথা মই ডিপাৰ্টমেণ্টতো কোৱা নাই ষ্টুডেণ্টকো নকওঁ এইকাৰণে নকওঁ যে সিহঁতে শিকি পেলাই সেইটো বেয়া কামত ব্যৱহাৰ কৰে আকৌ মই নহ'লে পিছত
দিগদাৰ হৈ যাব পাৰে অপাৰেশ্যনত গ'লে আৰ্মিয়ে বড়ো কেনেকৈ হেৰি কৰিব লাগে আৰ্মিৰ এটা ইয়াত লেংগুৱেজ স্কুল এখন আছে তাত আগতে মই গৈছিলোঁ ক্লাছ কৰিছিলোঁ দুই এটা কিন্তু এতিয়া মই নাজানো খালি পৰীক্ষাত মাতে ফাইনেলি টেষ্ট কৰিবৰ কাৰণে যে তেওঁলোকে শিকিছে তেওঁলোকৰ এটা যাতে বালিপাৰাতে আছে ইয়াতে আদাবাৰীত আছে সেইটো তাত হাজৰত আছে যেন বড়ো ৰাও ছিলেন গতিকে আজি আমি শুভাৰম্ভ কৰিলোঁ গতিকে আমি 4 তাৰিখৰ পৰা আমি ক্লাছেছবোৰ ষ্টাৰ্ট কৰিম আৰু প্ৰবেবলি আমি অলপ সময় লাগিব ছাৰ 2 মাহৰ পিছত বা 1 মাহৰ পিছত আমি অনলাইন মোডটো আমি ষ্টাৰ্ট কৰিম কিন্তু তাৰ আগতে আমি অফলাইনটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি আপোনালোকে আহিলে সকলোকে মই ধন্যবাদ জনাইছোঁ তাৰোপৰি মই হিন্দী ডিপাৰ্টমেণ্টৰ পৰা এটা ভাল ৰেছপন্স পাইছোঁ তেওঁলোকে 6জনমান ষ্টুডেণ্টৰ লিষ্ট দিছে মই ৰিকুৱেষ্ট কৰিম যাতে সেই ষ্টুডেণ্টখিনি সোনকালে এডমিশ্যনটো লয় আৰু তেওঁলোকে হোষ্টেলত থাকে হোষ্টেলত থকাখিনিৰ কাৰণেতো আৰু ভাল তেওঁলোকে একদম মানে পক্কা হৈ যাব কাৰণ সদায় কথা পাতি থাকিব পাৰিব এটা নতুন লেংগুৱেজ ইয়াৰ পৰা লৈ যাব পাৰিব তেওঁলোকে সোনিয়া হয়নে অ'কে তাৰপিছত মই আৰু আদাৰ ডিপাৰ্টমেণ্টসকলকো সেই কথাটো অনুৰোধ জনাব বিচাৰিছোঁ NSSে মোক 7জনমান ষ্টুডেণ্টৰ লিষ্ট অলৰেডি দিছে মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ৰেগুলাৰলি আহে আৰু বাকী আমাৰ সকলো ডিপাৰ্টমেণ্টৰ পৰা যাতে ষ্টুডেণ্টখিনিক এনকাৰেজ কৰে কাৰণ আমি ইয়াৰ দ্বাৰাই অকল লেংগুৱেজ শিকাটোৱে নহয় আমাৰ একাডেমিক ভেলু এটা আমাৰ থাকিবই ডিপাৰ্টমেণ্টৰ হ'লে কলেজৰো হ'ব IQACৰো হ'ব আৰু প্লাছ